Hello বন্ধুসকল নমস্কাৰ welcome to my channel Happy Learning আজি মই ক্লাস 10 এক্সাৰসাইজ 6.2 18 নম্বৰ কোৱেশ্চনটো কৰি দিম যেটো একেবাৰে ইজি যদি তুমি বুজি পোৱা হৈছে ইয়াত খালি অলপ সময় চাই লোৱা বুজি পাবা একেবাৰে সহজ অংক এইটো হৈছে ইয়াত কি কৈছে চিত্ৰ 6.18 ত যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD তে প্ৰমাণ কৰিব লাগে যে AM divided by AB is equal to AN divided by AD হৈছে সো আমাক কৈছে 6.18 চিত্ৰ এইটো ইয়াত কি কৈছে LM সমান্তৰাল CB এই LM টো CB ৰ সমান্তৰাল আর LN সমান্তরাল CD মানে এই LN টু এই CD এর সমান্তরাল তেতে আমি প্রমাণ করিম কি AB AM by AB AM by AB এই AM ডিভাইডেড বাই AB সমান সমান AN by AD এই AN by AD এই বস্তু আমি প্রমাণ কৰিব লাগিব একেবাৰে ইজি কোৱেশ্চন হৈছে এতিয়া চোৱা মই সেম প্ৰশ্ন ইয়াত উঠাই লৈছো হৈছে সেম প্ৰশ্ন ইয়াত উঠাই লৈছো হৈছে এতিয়া অংক কৰাৰ আগত মই চিত্ৰটো মই আৰু এবাৰ ভালকৈ দেখাই দিও এই চিত্ৰটোত দুইটা ত্ৰিভুজ লুকাই আছে সোয়া এটা এ বি সি এইটো এটা ত্রিভুজ হইছে আৰু এটা এ ডি সি এইটো এটা ত্রিভুজ হইছে কি কনফিউজন আছে নেকি কনফিউজন আছে যদি সোয়া মই এটা বেলেগ ছবি আঁকি উলাইছো ইয়াত সোয়া সেম একে বস্তুকে ইয়াত মই বেলেগ ছবি আঁকিছো হইছে চাই লোৱা হইছে আৰু ইয়াত মই দুইটা ত্রিভুজ কি কৰিছো দুই ভাগ কৰিছো হইছে এতিয়া মই বেলেগ বেলেগৰ কাৰণে বেলেগ বেলেগ ত্ৰিভুজ লৈ বুজাই দিম তুমি যদি ইয়াত চোৱা তেতিয়া বুজি পাবা হইছে ইয়াত আৰু ইয়াত দুইটা চালে বুজি পাবা নহলে খালি ইয়াত চাই অলপমান কনফিউজন হ'ব পাৰে হইছে সো সেই একে ছবিকে মই ইয়াত লৈছো সেই একে ছবিকে মই ইয়াত লৈছো আৰু এতিয়া এইটো বস্তু বুজাই দিম মই হইছে চোৱা প্ৰশ্নত কি কৈছে LM সমান্তৰাল CB গতিকে LM সমান্তরাল CB এইটো ত্রিভুজ আছে গতিকে এই ত্রিভুজের নাম কি আমার ABC ইয়াত লিখিম ত্রিভুজ ABC এর ক্ষেত্ৰত ত্রিভুজ ABC এর ক্ষেত্ৰত কি LM সমান্তরাল CB যেতিয়া সমান্তরাল হয় যেতিয়া এই বস্তু ইয়াৰ সমান্তরাল হ'ব তেতিয়া আমাৰ 6.1 উপপাদ্য হিসাবত AM by MB আৰু AL by LC সমান হ'ব হৈছে এতে কে কি হ'ব AM by MB সমান সমান AL by LC টো আমাৰ সমান হৈ যাব 6.1 উপপাদ্য হিসাবত হৈছে তুমি এটো লিখিব না লাগে হৈছে এটো লিখিব না লাগে তুমি খালি বুজিবৰ কাৰণে লিখি দি আছো দৰকাৰ নাই এটো লিখিব হৈছে শিক্ষকে বুজি পাব এইটো হৈছে কোৰ পৰা লিখিছা বুজি পাব আৰু দুই নম্বৰৰ অংকত ইমান ৰামায়ণ লিখি লাভ নাই হৈছে এতিয়া চোৱা এইটো তোমাৰ এক নম্বৰ হৈছে এতিয়া আকৌ কি কৈছে চোৱা এইটো বাদ দে এতিয়া কি কৈছে LN সমান্তৰাল CD বেলেগ ত্ৰিভুজ লম আৰু ইয়াত আছে আমাৰ LN সমান্তৰাল CD আৰু এইটো কি ত্ৰিভুজ ADC ত্রিভুজ গতিকে আমি লিখিম ত্রিভুজ ADC এর ক্ষেত্ৰত হইছে ত্রিভুজ ADC এর ক্ষেত্ৰত কি LN সমান্তরাল CD এটো কোৱেশ্চনত দিয়া আছে LN সমান্তরাল CD হইছে সো এটো হোৱাৰ কাৰণে কি হৈছে আমাৰ এটো হোৱাৰ কাৰণে কি হৈছে এটো সমান্তরাল গতিকে কি হ'ব AN by ND AN by ND is equal to AL by LC এতিয়া মেইন বস্তু কি হৈছে মেইন বস্তু চোৱা AL by LC ইয়াতো আছে ইয়াতো দুইটাতে আছে হেনা নহয় যেহেতু এইটো আৰু এইটো বস্তু একে গতিকে এইটো আৰু এইটো একে হ'ব হয় না নহয় এইটো সমান এইটো আৰু এইটো ইয়াত আছে আৰু এইটো সমান এইটো হয় না গতিকে এইটো আৰু এইটো একে হ'ব হৈছে চোৱা এতে কে 1 আৰু 2 ৰ পৰা কি পাও আমি AM by MB সমান সমান AN by ND এতিয়া মন কৰিবলগা কথা কি তোমাক এইটো প্ৰমাণ কৰি দিয়া নাই তোমাক কৈছে AM by AB সমান সমান AN by AD আর তুমি লিখিছা AM by MB ইয়াতো AM by MB নাই গতিকে আমি কি কৰিম
ইয়াত চোৱা গতিকে আমি কি কৰিম চোৱা আমাক প্ৰমাণ কৰিব দিছে কি AM বাই AB AM ইয়াত আছে গতিকে AM ক আমি হাত নিদিম MB লগতে আমি কি কৰিব লাগে কৰিম হৈছে গতিকে AM টোক হাত নিদিম সেই কাৰণে আমি ৰিভাৰ্স কৰিম ইটো AM তলত আৰু এই MB টো ওপৰত ইয়াতো আমি ৰিভাৰ্স কৰিব লাগিব ND ওপৰত আৰু AN তলত হৈছে এতিয়া চোৱা তলত আমাৰ AM লিখা যি আছে আৰু ওপৰত MB এতিয়া MB বস্তুটো চোৱা ইয়াত চিত্ৰত চোৱা MB কি বস্তু MB হৈছে আমাৰ এইখিনি হৈছে আৰু আমাক লাগে AB বনাব লাগে MB টোক AB বনাব লাগে গতিকে বৰাব লাগিব হ্যাঁ নহয় যেতিয়া বৰাব লাগে এক যোগ কৰিম কমাব লাগিলে এক বিয়োগ কৰিম যেতিয়া বৰাব লাগে এক যোগ কৰিম সো ইয়াত আমি কি কৰিম এক যোগ কৰিম এক যোগ হৈছে আৰু ইয়াতো আমি কি কৰিম ND বাই AN একফালে এক যোগ কৰিলে নহব দুইফালে এক যোগ কৰিব লাগিব ইয়াতে এক যোগ কৰিম সমান সমান কি হ'ব AM ইনটু মানে এক আছে লখাগু উলাম AM হ'ব আৰু ইফালে আমাৰ MB প্লাস AM হৈছে এই AM এৰে AM ক একবাৰ এক MB গুণ MB এই একেৰে AM ক M বাৰ AM এক গুণ AM হৈছে সেম লখাগু ইয়াত উলাম AN ইনটু 1 AN থাকিব AN ইনটু 1 AN এই 1 এৰে ND পূৰণ ND প্লাস মানে এক আছে এক AN গুণ AN AN এক গুণ AN হৈছে এতিয়া চোৱা AM MB প্লাস AM মানে কি ৰে MB প্লাস AM MB প্লাস AM MB এইখিনি আৰু AM এইখিনি মিলি কি হৈছে AB হৈছে মিলি হৈছে আমাৰ AB আৰু ইফালে তলত আমাৰ AN আৰু ইফালে ND প্লাস AN ND প্লাস AN ND প্লাস AN ND আমাৰ এইখিনি আৰু AN আমাৰ এইখিনি মিলি কি হৈছে AD হৈছে AD হৈছে একেবাৰে গোটেই বিলাক হয় না নহয় AD হৈছে সো ইয়াক যদি আমি ৰিভাৰ্স কৰি দিও এই বস্তুক AM টো ওপৰত আৰু AB টো তলত AM টো ওপৰত আৰু AB টো তলত সমান সমান এই সেম বস্তু ইয়াতো AN ওপৰত আৰু AD তলত হৈছে সো আমাৰ বস্তুটো মিলি যাব একেবাৰে যি উলাব কৈছিল হৈছে ইয়াত উলাব কৈছিল আমাৰ AM বাই AB মিলিছে আমাৰ AM বাই AB AN বাই AD AN বাই AD সো যেহেতু এটো মিলি গৈছে গতিকে তোমাৰ ইয়াৰ এনসার হেক হৈছে যদি তুমি আর পরীক্ষাত আহে 3 নম্বৰ ইয়াৰ পৰা পাক্কা হৈছে এতিয়া আমি কোশ্চেন 4 কৰিম সো বন্ধুসকল এতিয়া আমি কৰিম এই 4 নম্বৰটো হৈছে ইয়াত কি কৈছে চিত্ৰ 6.19 ত DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰা যে BF ডিভাইডেড বাই FE ইজ ইকুয়াল টু BE ডিভাইডেড বাই EC হৈছে সো ইয়াত আমাৰ চিত্ৰ 6.19 এটো চিত্ৰ হয় না নহয় ইয়াত কৈছে DE সমান্তৰাল AC এই DE টু AC ৰ সমান্তৰাল আৰু কি কৈছে DF সমান্তৰাল AE আৰু এই DF টু এই AE ৰ সমান্তৰাল গতিকে আমি প্ৰমাণ কৰিব লাগে যে BF ডিভাইডেড বাই FE আৰু সমান সমান BE ডিভাইডেড বাই EC এইখিনি বস্তু প্ৰমাণ কৰি দেখাব লাগে আৰু একেবাৰে সহজ এইটো প্ৰমাণ কৰিবলৈ হৈছে আগৰটোতকৈ বেছি সহজ খালি আমি ছবিটো ভালকৈ চাব লাগিব হৈছে সো ইয়াৰ কাৰণে মই ছবিটো ইয়াত আঁকি লৈছো সেম ছবি এইখিনি ছবি সেম বস্তু ইয়াত মই আঁকি লৈছো সোৱা BDA CF CEFB সেম বস্তু মই আঁকি লৈছো হৈছে এতিয়া তুমি চাব পাৰা এক এক ছবি গতিকে মই কিতাপটো সাইড কৰি দিছো আৰু ইয়াত মই এই ছবিৰে বুজাম হৈছে সো প্ৰথমে আমাক দিছে DE সমান্তৰাল AC DE সমান্তৰাল AC DE সমান্তৰাল AC এটো আমাৰ কি ত্ৰিভুজত পৰে এটো আমাৰ ABC ত্ৰিভুজৰ ভিতৰত পৰে হৈছে গতিকে ABC ত্ৰিভুজৰ ভিতৰত পৰে আৰু এইটো বস্তু মই এক্সট্ৰাকৈ উলাই লৈছো ইয়াত DE সমান্তৰাল AC হৈছে এটো মই এক্সট্ৰাকৈ উলাই লৈছো ইয়াত আৰু এটা ত্ৰিভুজ ইয়াত এক্সট্ৰাকৈ উলাই লৈছো হৈছে সো চাব পৰা তুমি যিহেতু আচ্ছা DE সমান্তৰাল AC হৈছে বা ত্ৰিভুজ এইটোৰ ক্ষেত্ৰত বুলি লিখিব পাৰো মই ইমান দীঘলীয়াকৈ নিলিখো সেই কাৰণে মই ডাইৰেক্ট যেহেতুৰে আৰম্ভ কৰিছো যেহেতু DE সমান্তৰাল AC DE সমান্তৰাল AC এতে কি হ'ব BD
ডিভাইডেড বাই DA সমান সমান BE ডিভাইডেড বাই EC হৈছে বুজিছানে বুজা নাই সো ইয়াত চোৱা মেইনলি এইটো আমাৰ কাম হৈ গ'ল এক নম্বৰ হৈছে এইটো DA নিলিখি AD লিখাটো ভাল হ'ব হৈছে কাৰণ প্ৰশ্নত AD দিয়া আছে এইটো আমাৰ এক নম্বৰ এতিয়া আমি কি কৰিম আকৌ কি কৈছে আকৌ আমাৰ প্ৰশ্নত কৈছে যে DF সমান্তৰাল AE DF সমান্তৰাল AE মানে এইবাৰ ত্ৰিভুজটো এইখিনিতে শেষ ইফালে যাব নালাগে DF সমান্তৰাল AE এইখিনি বস্তু কাটি মই ইয়াত লৈছো হৈছে DF সমান্তৰাল AE DF সমান্তৰাল AE হৈছে এতিয়া আমাৰ যেহেতু DF সমান্তৰাল AE গতিকে কি হ'ব BD divided by AD BD divided by AD সমান সমান BF divided by FE হৈছে এটা আমাৰ 2 নম্বৰ ইয়াত তুমি চাব পৰা 1 নম্বৰ 2 নম্বৰ কি মিল আছে সোয়া BD by AD equal এখিনি আছে আৰু ইয়াত BD by AD equal এখিনি আছে গতিকে এই দুটা যেহেতু সেম এই দুটা আমাৰ সেম এতে কে 1 আৰু 2 ৰ পৰা কি পাও 1 আৰু 2 ৰ পৰা কি পাও আমি কি পাও এইটো আৰু এইটো সমান বুলি পাও হয় না নহয় BE divided by EC সমান সমান BF divided by FE হৈছে এখানে তোমাক লাগে ইয়াত কি কৈছিল BF divided by FE সমান সমান BE divided by EC হয় সেম বস্তু ইয়াত যদি তুমি প্ৰশ্ন লগত মিলাব খোজা এখিনি বস্তু আগত লিখা এখিনি বস্তু পিছত লিখা একে বস্তু হৈছে এনেকৈ লিখিলেও হ'ব সো এখিনি বস্তু প্ৰমাণ হৈ গল সো এতিয়া মই কৰি দিম 5 নম্বৰটো 5 নম্বৰ কি কৈছে চিত্ৰ DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুৱা যে EF সমান্তৰাল QR ইয়াত আমাৰ DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দিয়া আছে আৰু আমাক দেখাব লাগে যে EF সমান্তৰাল QR হৈছে আৰু দেখাব লাগে EF সমান্তৰাল QR গতিকে সেম ছবি মই ইয়াত আঁকি লৈছো যাতে তোমাৰ বুজিবলৈ সুবিধা হয় সেম বস্তু ইয়াত অলপ ডাঙৰকৈ আঁকিছো হৈছে সো এতিয়া মই এই ছবিৰ পৰাই কৰি দিম অংকটো হৈছে এইটো বস্তু মই সাইডত থৈ দিও সো ইয়াত চোৱা আমাক কৈছে DE সমান্তৰাল OQ DE সমান্তৰাল OQ গতিকে আমি এইখিনি লম POQ বা PQO এই ত্ৰিভুজটো আমি লম হৈছে সো ইয়াত আমি লিখিম ত্ৰিভুজ PQOৰ পৰা হৈছে ত্ৰিভুজ PQৰ পৰা কি পাও আমি চোৱা DE সমান্তৰাল OQ হৈছে DE সমান্তৰাল OQ হোৱাৰ লগে লগে আমাৰ উপপাদ্য 6.1 ৰ মতে কি হ'ব PD by DO সমান সমান PE by EQ এটো আমাৰ উপপাদ্য 6.1 ৰ মতে হৈছে আকৌ আমাৰ কি দিয়া আছে আকৌ আমাক কি দিয়া আছে আকৌ দিয়া আছে DF সমান্তৰাল OR আৰু DF সমান্তৰাল OR কত আছে DF সমান্তৰাল OR ইয়াত আছে গতিকে এইটো ত্ৰিভুজ কি হ'ব PRO আকৌ ত্ৰিভুজ PROৰ ক্ষেত্ৰত হৈছে PROৰ ক্ষেত্ৰত হৈছে এতিয়া কি হ'ব PROৰ ক্ষেত্ৰত DF সমান্তৰাল OR DF সমান্তৰাল OR হৈছে যেতিয়া DF সমান্তৰাল OR হয় কি হ'ব আমাৰ বিপৰীত থিওৰাম বা থেলছৰ উপপাদ্য 6.1 ৰ মতে হ'ব PD divided by DO PD divided by
O সমান সমান কি হ'ব PE divided by PF divided by FR PF divided by FR হৈছে এতিয়া চোৱা ইয়াত আমাৰ কি আছিল PD divided by DO PD divided by DO একে একে আছে না নাই একে একে আছে গতিকে 1 আৰু 2 ৰ মতে কি হ'ব এতেকে 1 আৰু 2 ৰ মতে 2 ৰ পৰা কি পাও 1 আৰু 2 ৰ পৰা এইটো সমান সমান এইটো সমান সমান এইটো গতিকে এইটো আৰু এইটো একে হ'ব কি পাম আমি PE divided by EQ সমান সমান PF divided by FR হৈছে সো এতিয়া এই বস্তুখিনি আমি ইয়াত চাম হৈছে ক'ত চাম ইয়াত চাম চোৱা PE divided by EQ divided by EQ আৰু PF divided by FR মানে কি বুজিছা এইখিনি ত্ৰিভুজ এই ত্ৰিভুজটো মই ইফালে লিখিলো হৈছে এই ত্ৰিভুজটো ইয়াত লিখিলো সৰু কৈ সেম বস্তু ইয়াত মই P ইয়াত এই ৰাখটো EF আৰু ইফালে আমাৰ QR হৈছে এইখিনি বস্তু ইয়াত লিখিছো খালি এই ডাকটোৰ মাজৰ ডাকটো হেই দিছো আৰু একে ভিতৰৰ এই বেংকবিলাক দিয়া নাই হৈছে ইয়াত কি কৈছে PE divided by EQ PE divided by EQ PE divided by EQ আৰু PE divided by FR PF F এইটো PF divided by FR যেতিয়া এনেকৈ হ'ব 6.1 ৰ মতে হ'ব আমাৰ P যেতিয়া এনেকৈ হ'ব 6.1 ৰ মতে কি হ'ব আমাৰ EF সমান্তৰাল QR হৈছে 6.1 উপপাদ্যৰ মতে যদি তুমি 6.1 উপপাদ্যটো চোৱা নাই তুমি আই বাটনৰ লিংক এটা পাবা তাত চাই লবা হৈছে আৰু এটো আমাক প্ৰশ্নত দিয়া আছিল এটো উলাব লাগে হৈছে EF সমান্তৰাল QR আৰু ইয়াত আমি পাইছো EF সমান্তৰাল QR যদি তোমাক ভিডিওটো ভাল লাগিছে তেনে লাইক কৰা কমেন্ট কৰা শেয়াৰ কৰা আৰু এনেকৈ ভিডিও চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰা থ্যাঙ্কস ফৰ ওয়াচিং through the highways till my shadow turns to sun rays and on